Kosugaw Block BPF-ni Triennial Conference ni be Jopta Habafari Geulang Baiko di Denai Manganang Kapagiri Arbe Melau Kahai Alasi Muhori Angkainanai Labojanai Jemine BTC ni Bargo Sheikh PPF Dolni Merua Patni Apagiri Manganang Hagrama Mohilari Bitan Beawno Alasi Mohori Hangkainanai Labojanai Asamni Bargo Cabinet Montri Manganang Abo Promila Rani Brahmo Bitan Mel Bekewgiri Kosaigau Jilla Committee BPF-ni Apagiri Ada Sobaram Bosumotari Bitan Jeli Minority Cell-ni Apagiri Bitan Sultan Alon Arlegaseine Bengali Cell-ni Central Committee-ni Apagiri Manganang Probir Kumar Sainal Bitan Jernine Manse Somni Ekalor Amsur Upohobapoti Tota Etia Amar BPF Dolor Kendriya Committee Hangotori Hompadok Manoniyo Anwar Hussein Dangoria Amar BTC Opposition Leader Prakton EM Bortomanor MCLA Manoniyo Derhasar Bosumotari Dangoria MCLA Prakash Bosumotari Dangoria Prakton EM Tota Bortomanor MCLA Manoniyo Mrityunjay Najari Dangoria Amar Prakton MCLA Bortomanor Gosaigao Jilla Committee BPF-or ইনচার্জ হিসাবে সভাপতির দায়িত্ব বহন কৰি কাম কৰি অহা আমাৰ দেৱ ভাই লগতে ইয়াত উপস্থিত থকা গোসাইগাঁও জিলা কমিটি মহিলা বিপিএফৰ সভানেত্ৰী সাধাৰণ সম্পাদিকা ডাঙৰীয়ানীসকল CWC মেম্বাৰ হীৰাবাই নাৰ্জাৰী ডাঙৰীয়ানী আমাৰ ইয়াত থকা যুৱ বিপিএফৰ উপসভাপতি প্ৰহ্লাদ ব্ৰহ্মৰ লগতে অন্যান্য তেখেতৰ কৰ্মী বন্ধুসকল কেন্দ্ৰীয় কমিটি বিপিএফ দলৰ সাংগঠনিক সম্পাদক ডক্টৰ ৰেজাউল কৰিম আমাৰ আদিবাসী সেলৰ সম্মানীয় নেতা বন্ধুসকল বেঙ্গলী সেলৰ জিলা আৰু ব্লক কমিটিৰ নেতা বন্ধুসকল ৰাজবংশী সেলৰ নেতা বন্ধুসকল আমাৰ আমন্ত্রিত মঞ্চত উপবিষ্ট হওয়া আমার কেন্দ্রীয় জিলা ব্লক পর্যায়ের বিভিন্ন পর্যায়ের নেতা কর্মী বন্ধুসকল আলহীসকল সম্মুখত বহা কচুগাঁও ব্লক অন্তর্গত 13টা প্রাইমারি কমিটি বিলাকৰ পৰা অহা সভাপতি সাধাৰণ সম্পাদক আৰু সহকৰ্মী বন্ধু বান্ধৱীসকল সদস্যসকল সেল সমূহৰ নেতা কৰ্মী বন্ধুসকল আৰু লগতে আজিৰ আমাৰ এই নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক কমিটিৰ নেতা কৰ্মী সদস্যসকল মই আজিৰ এই সভাখনত দলে বলে আহি যোগদান কৰা আমাৰ শ্ৰদ্ধাভাজন ৰাইজলৈ অন্তৰৰ পৰা শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছো
যিসকল কাৰ্যনিৰ্বাহক কমিটিৰ সদস্য নেতা হিচাপে আজি দায়িত্ব পাইছে তেখেতসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ তেওঁলোকৰ থ্ৰুৱেদি কচুগাঁও আকৌ জোৰদাৰ হৈ উঠিব। ঐক্যবদ্ধভাৱে তেখেতসকলে যাতে কাম কৰি যায়, নিজৰ মাজত সুসম্পৰ্ক বজাই ৰাখি দলীয় স্বাৰ্থত আমাৰ মাজত যদিও কিছুমান মতানৈক্য হয়, কিছুমান যদিও মতবিৰোধ থাকে, তথাপিও বৃহত্তৰ স্বাৰ্থৰ কাৰণে ৰাইজৰ সেৱা আৰু জনগণক শ্ৰদ্ধা জনোৱাৰ মনেৰে অঞ্চলৰ দায়িত্ব আমাৰ মূৰত আছে। বিপিএফ দলক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব আমাৰ কৰ্তব্য আছে। বিটিসি পুনৰ চৰকাৰ আনাৰ দায়িত্ব আমাৰ মূৰত আছে। এই গোটেইখিনি মনত স্মৰণ কৰি আনি আমাৰ মাজত আমি সংযমী হৈ মিলি জুলিৰে কাম কৰি দলটো শক্তিশালী হিচাপে ধৰি ৰাখিবলৈ কাম কৰিব লাগিব। ইয়াৰ কাৰণে মই সবকে আহ্বান কৰিছোঁ। কোনোবাই বিষয় বাদ পাইছে, কোনোবাই বাদ পৰি গৈছে, ইয়াৰ কাৰণে মনত বেজাৰ, মনত দুখ বেদনা লৈ আমি দলত কাম কৰিব নোৱাৰো। দলত সবে বিষয় বাদ নিশ্চয় নাপাব, কিন্তু দলৰ এজন নিষ্ঠাবান সদস্য কৰ্মী হিচাপে দলটো যদি আমি ভাল পাওঁ, আমি যদি হাগ্ৰামা মহিলাৰীক শ্ৰদ্ধা জনাওঁ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ নেতৃত্বত চৰকাৰ আনাটো যদি আমাৰ সংকল্পই হয়, তেনেহলে আমি বিষয় বাবৰ কাৰণে লালায়িত হ'ব নালাগে। পোৱা নোপোৱাৰ কাৰণে মনত দুখ বেদনা লৈ পেলাই দলৰ লগত কাম নকৰাকে বহি থাকিব নালাগে। আমাৰ উদ্দেশ্য লক্ষ্য বিটিসিৰ চৰকাৰ গঠন কৰা, হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত বিটিসিৰ পুনৰ চৰকাৰ ঘূৰাই অনা। বৰ্তমানৰ অকৰ্মণ্য আমাৰ ইউপিপিএল দলৰ যিটো সন্মিলিত চৰকাৰ আছে, সেই চৰকাৰখনক বগৰাই আমাৰ ৰাইজৰ স্বাৰ্থত অনবিৰত কাম কৰি অহা, আমাৰ উন্নয়নৰ যিটো নেকি বিটিসি অঞ্চলত এটা ইতিহাস ৰচনা কৰা দল, সেই বিপিএফ দল আৰু এই দলৰ নেতা হাগ্ৰামা মহিলাৰ নেতৃত্বতে চৰকাৰ বিটিসিক পুনৰ ঘূৰাই আনিব লাগিব। ইয়াৰ কাৰণেহে প্ৰতিজ্ঞাবদ্ধ হৈ আমি কাম কৰিব লাগিব। মই আমাৰ কৰ্মী নেতা সদস্য যিসকল আছে, চেলসমূহ আছে, আপোনাসকলক আহ্বান কৰিব খুজিছোঁ, ৰাইজৰ মাজলৈ আপোনালোকে ওলাই যাওক। ৰাইজৰ লগত আপোনালোকে মিলি পেলাই কাম কৰক। ৰাইজৰ মাজত আপোনালোকে থাকক। ৰাইজৰ লগত পোনপটীয়াকৈ আপোনাসকলে সুসম্পৰ্ক বজাই ৰাখি কাম কৰিবলৈ আপোনাসকলে আগুৱাই যাওক। ৰাইজ বিপিএফ দলৰ লগত থাকিলে ৰাইজৰ শক্তি ইয়াৰ দ্বাৰা দিয়ে সন্মুখত আমাক প্ৰতিদ্বন্দ্বী হিচাপে যিবিলাকে থিয় দিছে, আমি তেখেতসকলক সহজে অপৰাব পাৰিম। যিসকলে আজি মিছা প্ৰতিশ্ৰুতি প্ৰলোভন দেখুৱাই আমাৰ ৰাইজৰ আগত তেখেতসকলে ভাল ভাল কাম আঁচনি ঘোষণা কৰি নিজৰ দলৰ জনপ্ৰিয়তা লাভ কৰিবৰ কাৰণে, ৰাইজৰ মন জয় কৰিবৰ কাৰণে চেষ্টা চলাইছে, তেখেতসকলক আমি তেওঁলোকৰ মুখা খুলি পেলাই ৰাইজৰ আগত দাঙি ধৰিব লাগিব। এইসকলে যোৱা চাৰিটা বছৰত সঁচাকৈ ৰাইজক অপব্যৱহাৰ কৰি আহিছে,
সঁচাকৈ বিটিচিৰ পুঁজি লুণ্ঠন কৰিছে, সঁচাকৈ বিটিচি অঞ্চলত এটা পংগু চৰকাৰ চলাই আহিছে, সঁচাকৈ বিটিচি অঞ্চলত উন্নয়নৰ ধাৰাটো তেখেতসকলে বন্ধ কৰিছে। সৰ্বাংগীন বিটিচি অঞ্চলত আজি এন্ধাৰ, সেই গভীৰ এন্ধাৰত জনগণে ডুবি থাকিব লগা হৈছে। এই কথাবিলাক ৰাইজৰ আগত আমি ভালকৈ দাঙি ধৰিব পাৰিব লাগিব। ইয়াৰ কাৰণে দলীয় কৰ্মী নেতাসকলে চবে ঐক্যবদ্ধভাৱে মিলি পেলাই কাম কৰাৰ সময় আহি পৰিছে। ইলেকশ্যন সমাগত ৬-৭ মাহৰ ভিতৰত বিটিচিৰ ইলেকশ্যন হ'ব আৰু সেই ইলেকশ্যনটো লক্ষ্য ৰাখি আমি এতিয়াৰ পৰাই যুদ্ধংদেহী মনোভাৱেৰে কাম কৰি আগুৱাই যাব লাগিব। বিটিচি ইলেকশ্যন লাইফ এণ্ড ডেথ কুৱেশ্যন আমাৰ কাৰণে, সকলো দলৰ কাৰণে, বিপিএফ দলৰ মাত্ৰ নহয়, ইউপিপিএল দলৰ কাৰণেও, বিজেপি দলৰ কাৰণেও, কোনোবা কংগ্ৰেছ দলৰ কাৰণেও আহি থকা বিটিচি ইলেকশ্যন যাই থকা অথবা মৰি যোৱাৰ এটা লক্ষ্মণ ৰেখাৰ দৰে হৈ আছে। আমি মৰিব বিচৰা নাই, আমি জীয়াই থাকিব বিচাৰো। গৌৰৱেৰে থিয় দি পেলাই শক্তিশালী হিচাপে ৰাইজৰ মাজত বিটিচিৰ বুকত থিয় দি পেলাই আমি ইয়াত জীয়াই থাকিবহে বিচাৰো, আমি মৰি যাব নিবিচাৰো। ইয়াৰ কাৰণে আমি সেই ৬-৭ মাহৰ ভিতৰত ইয়াৰ পিছত আহি থকা যিটো যুদ্ধ, সেই যুদ্ধৰ কাৰণে এতিয়াৰ পৰাই, এই মুহূৰ্তৰ পৰাই আমি নিজকে প্ৰস্তুত কৰি ল'ব লাগিব, সাজু হ'ব লাগিব। আমাৰ বিৰোধী দলৰ এই সকলক আমি যিকোনো প্ৰকাৰে হৰুৱাই বিজয় জান্ধা আমাৰ এই অঞ্চলত আকৌ আমি দাঙিব লাগিব। ইয়াৰ কাৰণে মই আপোনালোকক সাজু হৈ থাকিবলৈ বিচাৰিছো, মানে সাজু হৈ থাকিবৰ কাৰণে আহ্বান কৰিব বিচাৰিছো। ৰাইজসকল, আপোনালোকে প্ৰমোদ বড়োৰ নেতৃত্বত থকা চৰকাৰখনলৈ পেলাই সুখীনে? সন্তুষ্ট নেকি আপোনালোকে প্ৰমোদ বড়োৰ চৰকাৰলৈ পেলাই? সন্তুষ্ট নহয়। रायजोफ्रा प्रमोद बर'नि दैदेननाय सरकारखौ लानानै गोजोननाय दं नामा? गोजोननाय गैया। मानो गोजोननाय गैया? ना लामा, ना जाम्फै, ना दालां, ना स्कुल, ना कलेज, ना मा जेबो गैया। ना साख्रि, ना बाख्रि, ना बेपार, ना बाणिज्य, ना कन्ट्राक्ट, ना टिका जेबो गैया। बाला हामायाव रानथाब खुंथाब दै गांहाबनानै खुगा ब्लां ब्लां सिनानै मिरौ जिरौ लिलाय लिलाय थैनो नागिरनाय अबस्था दिनैनि बिटिसिनि आइ आफा रायजो राजाफोरनि अबस्थाया। नंगौ नङा रायजोफोर? नंगौ। मरुभूमित আমি খিলখিল পানী বিচাৰি হাহাকাৰ মৰং কৰং অৱস্থাত জীয়াই থকাৰ নিচিনা এই অৱস্থাত আজি আমাৰ ইউপিপিএল চৰকাৰখনে বিটিচি অঞ্চলত আনিছে। ৰাইজৰ অৱস্থা এই চৰকাৰখনত তেনেকৈ হৈছে। গতিকে প্ৰমোদ বড়োৰ চৰকাৰখনক লৈ পেলাই ৰাইজে 100% অসন্তুষ্ট আৰু এই চৰকাৰখনক বিফল চৰকাৰ, ভংগু চৰকাৰ বুলি ৰাইজে আখ্যাত কৰিছে। গতিকে এই চৰকাৰখনক এতিয়া বিদায় দিয়াৰ সময় আহি পৰিছে। যদি সেই চৰকাৰখনক বিদায় দিব লাগে, কাৰ চৰকাৰ আনিব লাগে ভাই? হাগ্ৰামা মহিলাৰ নেতৃত্বত চৰকাৰ বিটিচিত আকৌ আনিব লাগে না নেলাগে? লাগে। হাগ্ৰামা মহিলাৰ দ্বাৰাই চৰকাৰ বিটিচিত গঠন কৰাটো আপোনালোকে বিচাৰে না নিবিচাৰে? বিচাৰে। মুখেৰে বিচাৰিলে নহব, গম পাইছে? মুখেৰে আৱাজ দিলে মাত্ৰ নহব, হাতো চলিব লাগিব, বৰিও চলিব লাগিব, কাম কৰিব লাগিব, কষ্ট কৰিব লাগিব, মেহনত কৰিব লাগিব। অকল হাগ্ৰামাই অকলে কৰিলে নহব, প্ৰমীলা বাইদেৱে মাত্ৰ অকলে কৰিলে নহব, আমি অকলে কৰিলে নহব।
আপোনাসকলে কৰিব লাগিব, চবে কৰিব লাগে না নাই? কৰিব লাগিব। নকৰিলে কেনেকৈ চৰকাৰ আহিব? চৰকাৰো আহিব আমাতো বিচাৰে, আহাতো যদি আশা কৰে, কামো যদি আমি নকৰো, চৰকাৰ কেনেকৈ আহিব ভাই? চৰকাৰ নিজে নিজে নাহিব নহয়, চৰকাৰ নিজে নিজে নাহিব, আনিব লাগিব, আমি কাঢ়িব লাগিব। প্ৰমোদ বড়ো বিজেপিৰ নেতৃত্বত থকা সেই চৰকাৰৰ ক্ষমতা আমি জোৰজলমভাৱে আমাৰ শক্তি প্ৰদৰ্শন কৰাৰ দ্বাৰা কাঢ়ি ল'ব পাৰিব লাগিব। তেতিয়াহে চৰকাৰ ইয়াত আমাৰ হাতত আহিব। নংগোনা নোৱাৰে কিপাৰ কলম দাং দাং উন্দুনা থাবাय थाबा जागोन नामा? हा खामानि मावा दामानि मावा, ओजों थाङा ओजों फैहां। আৰু এটা কথা, আজিকালিতো বজাৰত বহুত কিনা বেচা চলে, গরু মহর দরে বিক্রি হয় আজিকালি মানুষ। হোসানা মিশা 500 টাকা দিছে, 200 টাকা দিছে, সেইফালে মানুহবিলাকে টেম্পো লৈ গৈ আছে, টেম্পো লৈ গৈ আছে সদায়। বজাৰ মেলা পাতিছে, পইচা দিয়া পইচা লোৱা, এইটো চৰিত্ৰ লৈ পেলাই চৰকাৰ আহিব নেকি? মানুহবিলাকে 500 টাকা 200 টাকা লবটো লয়ে সেইটো দিয়ে যদি বিক্রি হৈ যায়, এই অসৎ উপায়েৰে চৰকাৰত আহি বৰ্তমানে যে কাম কৰিব নোৱাৰা চৰকাৰ আছে এতিয়া, মই অসৎ উপায়েৰে কিয় কৈছো? এই চৰকাৰ বৰ্তমান যে আছে প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰ, এখেতসকলেতো চৰকাৰ বনাব পৰা সংখ্যাটো পোৱা নাছিল নহয়। এওঁলোকে লিলি হোটেল কতবা হোটেলত সেই থাকি পেলাই চৰকাৰটো বনালে অগণতান্ত্ৰিক অসাংবিধানিকভাৱে অনিয়মভাৱে। ইয়াৰ কাৰণে মই অসৎ উপায়েৰে চৰকাৰ গঠন কৰা বুলি কলো। আৰু সেই অসৎ উপায়েৰে এতিয়া মানুহবিলাকৰ মানে কি কয় বহুতো পইচা টকা এইটোতে কিনি লৈ আকৌ যদি বহিব খোজে, তেওঁলোকে যদি আকৌ কিনা বেচা আৰম্ভ যদি কৰে, আমাৰ মানুহবিলাকে যদি বিক্ৰী হৈ যায়, আৰু এই পংগু চৰকাৰে দ্বিতীয়বাৰৰ কাৰণে যদি আহিব লগা যদি হয়, ইয়াৰ কাৰণে দোষী কোন হ'ব? প্ৰমোদ বড়োৰ দোষী না আমাৰ দোষী হ'ব, না আমি দোষী হৈ যাম? সেইটো আপোনালোকে চিন্তা কৰিব লাগিব। এতিয়া কি হৈ আছে, যদি চৰকাৰ আমাতো যদি বিচাৰে, অৰুণোদয় আঁচনিৰ কাৰণে আমি BPF-ক পাহৰি গৈ এৰিলে হ'ব নেকি? হ'ব? নহ'ব না। আমি অৰুণোদয়ৰ কাৰণে বিক্ৰী হৈ নাযাম, আমি 500,000-ৰ কাৰণে বিক্ৰী হৈ নাযাম, আমি গৰু ছাগলৰ নিচিনা বিক্ৰী হৈ নাযাম। আমি মানুহে, আমাৰ বিবেক আছে, আমাৰ মৰ্যাদা আছে, আমাৰ সন্মান আছে, সেই কথাবিলাক আমি নিশ্চয় মনত ৰাখিব লাগিব। লাগে না নাই? गोसोआव लानांगोन ना लानाङा रायजोफोर? जोंनि बिब' बिनानाव नोंथांमोन दा एकदम अरुणोदय आसनि बिराद सोलिगासिनो दं। दा सोलिदोंना सोलियाखै? बहु अरुणोदय आसनिर कारणे এই যে কিবা বলে আধার কার্ড লাগে, এইবা কিবা বলে মানে প্যান কার্ড লাগে, কিবা বলে রেশন কার্ড লাগে, এই মোবাইল নাম্বার লাগে, দিব লাগে বলে কতবা সেইফালে গৈ পেলাই মোবাইলত নাম্বার যাব বলে। হ্যাঁ, মোবাইল নাম্বারও দিছে, মোবাইলত গৈ মোবাইলত বলে যায় OTP নাম্বার, এই OTP নাম্বারের কারণে অপেক্ষা করি আছে। আধার কার্ড প্যান কার্ড সেইফালে দিয়ে আহি গল, আহিছিল নাই? তাৰপিছত OTP নাম্বাৰৰ কাৰণে বহি আছে মোবাইলত চাই, দেখা গ'ল যে OTP নাম্বাৰতো অৰুণোদয় আঁচনিৰতো অহা নাই, কি আহিছে BJPৰ মেম্বাৰ বুলিহে OTP নাম্বাৰত আহি গ'ল। কেনেকৈ হৈছে নাই? BJP মেম্বাৰ নি OTP নাম্বাৰ ফেলাজোব্বাই। হ্যাঁ, আপুনি আজিৰ পৰা BJPৰ মেম্বাৰ হৈ গ'ল বুলিহে মোবাইলত মেছেজ আহি গ'ল। চব পালে অৰুণোদয় আঁচনি পালে, পাইছে, মোনবাইছে, মোনাখै। আজি মই এই অৰুণোদয় আঁচনিৰ বিষয়ে কেইটামান স্পষ্টীকৰণ দিব বিচাৰিছো। এইটো এটা জটিল সমস্যা হৈ আছে, একদম এটা জ্বলন্ত সমস্যা, বাৰ্নিং প্ৰব্লেম হিচাপে আমাৰ সন্মুখত সেইটো আমি দেখিবলৈ পাইছো। গতিকে ইয়াৰ বিষয়ে মই কেনেকৈ বাছনিৰ প্ৰক্ৰিয়াটো
লোৱা হৈছে ৰাইজৰ জ্ঞাতাতে কিছুমান স্পষ্টীকৰণ মই দিব বিচাৰিছোঁ जोंनि बिब' बिनानाव नोंथांमोनहा खोनासंनानै ला अरुणोदय आसनिया बोरै सायख'यो आरो बोरै मोनगोन सायख'नायनि माखासे पलिसिया माबायदि बेखौ आं खोन्थालांनि मा भनी हकल दादा भाई हकल अरुणोदय आसनिर हिताधिकारी हकलक केनेকৈ बाছনি কৰা হয় এই প্ৰক্ৰিয়াৰ বিষয়ে মই আপোনালোকক আজি জনাই দি যাম ভালকৈ আপোনালোকে শুনি লওক এক নম্বৰ কথা মনত ৰাখিব অৰুণোদয় আঁচনি ইয়াৰ হিতাধিকাৰী হবৰ কাৰণে এই আঁচনিটো লাভ কৰিবলৈ হলে আপুনি কোনো লিডাৰক ধৰিব নালাগে এক নম্বৰ কোনো বিচিডিসি মেম্বাৰ চেয়াৰমেনৰ ঘৰত তেওঁলোকৰ ওচৰত গৈ আপুনি ইয়াৰ খুজিব লগা একো নাই কোনো দলৰ টুপি আৰু নাই আপুনি পিন্ধিব নালাগে ল'ব নালাগে खोनाबाय ना কোনো লিডার কোনো দেওয়ানিनि खाथियाव थांनांगौ गैया देवानि हमनाङा सोरनावबा सारेन्डार जाहैनाङा टुपि गाननाङा इउपिपिएलनि बिजेपिनि आर'नाइ गाननाङा अरुणोदय आसनि मोननायनि थाखायबा मा जागोन मिथिगौ ना माब्रै मोनगोन दानि अरुणोदय सायख'नायनि बुद्धिया जाहैबाय माबेहाय प्रसेसा এতিয়া অरुণোदय आसनि বাছনি কৰা প্ৰক্ৰিয়াটো হল প্ৰত্যেকটা ভোট কেন্দ্ৰত ডেভেলপমেন্ট ব্লকৰ পৰা ভিডিঅ' বিলাকে আহি গ্ৰাম সভা বহিব বুজিবা मोनफ्रोमबो भोट सोग्रा केन्द्रआव ब्लक डेभेलपमेन्ट अफिसारनि ভিডিঅ'आ फैनानै ग्राम सभा जिरायगोन এই গ্রাম সভাখনত কোনে কোনে থাকিব এই ভোট কেন্দ্ৰত যিবিলাক গাঁও পৰিছে যিবিলাক গাঁৱে এই ভোট কেন্দ্ৰত ভোট দিয়ে এইবিলাক গাঁৱৰ আমাৰ মহিলাসকলে যিদিনাখন গ্ৰাম সভা ভোট কেন্দ্ৰত বহিব সেইদিনাখন তেওঁলোকে ছয়টামান নথিপত্ৰ আছে সেইটো লগত লৈ আমি আহিব লাগে কি কি নথিপত্ৰ এক নম্বৰ হল रेशन कार्ड 2 नम्बर हल भोटार कार्ड 3 नम्बर हल आधार कार्ड 4 नम्बर हल पान कार्ड 5 नम्बर हल आपनार बैंक पासबुक 6 नम्बर हल इनकाम सार्टिफिकेट सार्कल अफिसार परा इनकाम सार्टिफिकेट किमानर लागे बछरत आपनार गिरियेकर आय 1 लाख बा 1.5 लाख लैके हे मात्र बोली आपुनी इनकाम सार्टिफिकेट लब लागे तारमाने 2 लाखर बेसि हब नालागे 2 लाखर तलत हब लागे सार्कल अफिसार পৰা हेतु उलियाइ लक এই 6টা डकुमेन्ट्स आपनार हातत मजूद राखि जी दिनाखन भोट केन्द्रत आपनार भोट दिया भोट केन्द्रत ग्राम सभा बहिबर कारणे ভিডিঅ'য়ে আহিব সেই দিনাখন আমাৰ মহিলাসকলে তাতে উপস্থিত হ'ব লাগিব বুঝিবা বুঝিছেনে মনত থাকিব তো ইয়াৰ কাৰণে টেম্পো ভাড়ালৈ হিবলি যাব নালাগে উত্তৰ পিনি যাব নালাগে গম পাইছে কোনো দেৱানী ধৰিব নালাগে সিধাকৈ আপুনি ভোট কেন্দ্ৰত যাওক ভোট কেন্দ্ৰত কোন থাকিব তেনেহলে তাতে ভোট কেন্দ্ৰবিলাকত কোন থাকিব তাত বিপিএফ দলৰ মই এজন এমএলএ হয় এইখন সমষ্টি प्रत्येकटा भोट सेन्टारत मोर द्वारा दी एजन मनोनीत करा आमार मेम्बार थाकिब बीपीएफ दलर मेम्बार बुझिबा मोनफ्रोमबो भोट सेन्टाराव आंजों थिसनजानाय सासे सरकारा बेनि नामखौ नटिफाइ खालामगोन बेनि नामखौ सरकारा अलरेडी माने गभर्नमेन्ट नटिफाइड मेम्बार हिसाबै नटिफाइ खालामबाय बा खालामगोन अलरेडी साबमिट खालामबाय आंजों थिसनजानाय मेम्बारा बै भोट केन्द्रआव बियो ग्राम सभा जिरायनो फैनाय अफिसारफोरजों लोगोसे थाफागोन आरो बे मानसियानो बे मेम्बारानो आंजों थिसनजानाय मेम्बारानो जोंनि आइ आफा रायजो राजाफोरनि बे माबाखौ अरुणोदय आसनिखौ
बे मोननांगौ बे मोननांगौ बे मोननांगौ बे मोननांगौ होननानै गासैखौबो थिसनहोजोबगोन आरो मा होमबालाय बाहाय टेम्पो लानानै बिजेपिनि थुफि हमलाहैनांगौनि मा खारन दं हा बिजेपिनि थुफि लानानै हमनांगौनि मा खारन दं मोर मेम्बार जोने থাকিব ভোট কেন্দ্র এটা মই এনে সিধা সিধিকে দিয়া নহয় সরকারি ভাবে স্বীকৃতি প্রাপ্ত মেম্বার হয় মই দিয়া মেম্বার জনে প্রত্যেকটো ভোট সেন্টারত এজন এজন এজনকৈ মোর দ্বারা দি মনোনীত করা মেম্বার সরকারি ভাবে স্বীকৃতি পোৱা মেম্বার তেও থাকিব আৰু তেওৰ দ্বাৰা দিহে আপোনালোকৰ এই ভোট কেন্দ্ৰ অঞ্চলবিলাকৰ মহিলাসকলৰ অৰুণোদয় আঁচনিটো আপোনালোকে পাবলৈ সক্ষম হ'ব গতিকে কিয় আৰু বেলেগ মানুহবিলাকক দেৱানী কিয় ধৰিব লাগে কিয় যাব লাগে টেম্পো ভাড়া লৈ পেলাই ভাই হা টেম্পো ভাড়া লৈ গৈছে এই অৰুণোদয় আঁচনি পাব বুলি আশা কৰি গৈছে গৈ পেলাই কি হৈছে 200 টাকা দিছে বিজেপিৰ থুপি পিন্ধাইছে হয় না নহয় ভাল পাইছে এইটো ভাল পাইছে আপোনালোকে ভাল পাইছে এইটোতো ভাল নহয় ভাই কোনো প্ৰকাৰে ভাল নহয় জব্ব কৰা হ'ব মনত ৰাখিব এইটো বেয়া এই বেয়া ঘটনা গতিকে মই বাৰে বাৰে কৈছো অৰুণোদয় আঁচনি পাবৰ কাৰণে কোনো লিডাৰৰ ওচৰত টেম্পো ভাড়া লৈ যাব নালাগে কোনো লিডাৰৰ দেৱানী ধৰিব নালাগে কোনো দলত আপোনালোকে সাৰেন্ডাৰ হৈ তাক মেম্বাৰশ্বিপ ল'ব নালাগে মোবাইল নাম্বাৰ আধাৰ কাৰ্ড পান কাৰ্ড দিব নালাগে গম পাইছে মই আমাৰ 21 তাৰিখে অহা 21 তাৰিখে আমাৰ কচুগাঁও ব্লকৰ লিডাৰবিলাকে মনত ৰাখক অহা 21 তাৰিখে কচুগাঁও পাৰ্টি অফিচত প্ৰত্যেক প্ৰাইমাৰী কমিটিৰ সেক্ৰেটাৰী প্ৰেসিডেন্ট সেল বিলাকৰ যিমান লিডাৰ আছে প্ৰাইমাৰী কমিটিৰ পৰা আৰম্ভ কৰি ব্লক পৰ্যায়লৈকে আৰু ভোট কেন্দ্ৰ বিলাকত যাক মেম্বাৰ হিচাপে মই অলৰেডি এপইন্টমেন্ট দিছো তেখেতসকলক আপোনালোকে সবকে সেই পাৰ্টি অফিচত মাতি আনিব লাগিব তাত কিছুমান ট্ৰেইনিং আছে মোৰ ফালৰ পৰা দিব লগা মেম্বাৰ বিলাকক ট্ৰেইনিং দিব লগা আছে সেই ট্ৰেইনিংটো মই সেই দিনাখন দিম 21 তাৰিখ 2টামান বজাত আমাৰ কচুগাঁও অফিচত ইটো আৰম্ভ কৰা হ'ব প্ৰত্যেকজন বুথ কমিটিৰ মেম্বাৰ তেখেতসকলক আপোনালোকে খবৰ দি সেই দিনাখন যাতে তেওঁলোকে সবে থাকে সবে যায় ইয়াৰ কাৰণে মই আহ্বান কৰিছো এতিয়া সন্মানীয় মা ভনীসকল দাদা ভাইসকল অৰুণোদয় আঁচনি কোনে কোনে পায় কোনে কোনে নাপায় সেইটো আকৌ বুজিব লাগিব 1 নম্বৰ অৰুণোদয় আঁচনি কোনে পায় মহিলা মাত্ৰই নাপাব কিন্তু মনত আপোনালোকে সেইটো নাপাৰিব মহিলা মাত্ৰই যে অৰুণোদয় আঁচনি পাব সেইটো কেতিয়াও নহয় এই বিজেপি হলেও এই ইউপিপিএল হলেও এই বিপিএফ হলেও কিন্তু নাপাব মানে সবে নাপাব যিবিলাকে নাপাব বেলেগ দলত গলে নাপাব তাৰমানে এনেকুৱা ধৰণৰ কোনে কোনে পাই মনত ৰাখিব যি মহিলাৰ স্বামী নাই অৰ্থাৎ দুখাইছে মৰিছে ওই মহিলা বিধবা মহিলাজনীয়ে 1 নম্বৰ পাব 2 নম্বৰ যি মহিলাজনী স্বামীৰ লগত বিবাহ নিষেধ হৈ গল ডাইভৰ্চ হৈ গল তাৰমানে সৈকা জামাই আৰু ৰান্ধি কোনে যাবে যাৰ পিছত মনগা 3 নম্বৰ 45 বছৰৰ বেছি বয়সত বিয়া নকৰা আমাৰ মহিলা কিছুমানে 45 বছৰ বাৰ নাই हाबा जायो जोंहा सोरबा सिख्लाफोर दंबा बिथांमोनहा मोनगोन बे जाबाय बेनि उनाव मा जागोन फिसाइजों गारलायाखै फाथायलाय बिसियाखै डाइरेक्ट स्वामीर লগত डाइरेक्ट आईनगतভাবে সারাসারি হওয়া নাই তার মানে বিবাহ নিষেধ করা নাই কিন্তু বেলেগ বেলেগই থাকিছে তার মিসেসে তার মানে কি কয় ঘৈণীকে থাকে বাউরাগুড়ি হ্যাঁ গিরেকে থাকে গোসাইগাঁও কোনো দেখা দেখি নাই আহা যোৱাও নাই এনেকা ধৰণৰ সেপাৰেট যদি হওয়া মহিলা যদি আছে
সেই জনিও পাব সেইजों जुदा जालायनानै थानाय गारलायनाय नङा जुदा जालायलायनाय आरोखि थांलाय फैलाय गैला बेबायदि रागा जोंनानै थाथ'लायनायाबो मोनगोन मिथिबाय बे जाबाय बेफोर बेनिफ्राय যাৰ ঘৰত নেকি পংগু মানুহ আছে পংগু মানে পলিঅ এই কি কয় হেন্ডিকেপ যাৰ ঘৰত আছে সেই মানুহ সেই পৰিয়ালটো পাব আৰু কেইটামান বেমাৰ আছে এই বেমাৰবিলাকৰ পৰিয়ালবিলাকে পাব দানিয়া सोर मानसिया मोनिया जाबाय যাৰ নেকি 15 বিঘাৰ বেছি মিয়াদি পাত্তা মাটি আছে সেই পৰিয়ালৰ মহিলাবিলাকে নাপাব যিটো পৰিয়ালত নাকি 4 চকীয়া গাড়ী আছে ট্ৰেক্টৰ এই যে বলেৰো স্কৰপিঅ গাড়ী আছে সেই কোন পৰিয়ালৰ মহিলাবিলাকে নাপাব খান দিলেও নাপাব সেইটো হয় যি মহিলাজনীৰ স্বামীয়ে চাকৰি কৰে এই জিন্দগীত নাপাব যি মহিলাজনীৰ লৰাই চাকৰি কৰে পৰিয়ালত এই মহিলাই কোনোদিন নাপাব যিজনী মহিলাৰ স্বামী চাকৰিটো মানে ৰিটায়াৰ হৈছে অথচ পেনশন খাই আছে সেইজনী মহিলাই কেতিয়াও নাপাব আৰু যি মহিলাবিলাকে বৃদ্ধ পেনশন খাই আছে বুঢ়া-বুঢ়ী পেনশন যিটো কোৱা হয় बोराय-बुरैनि पेन्सन जाग्रा हिनजावफ्रा मोना मानो बयसा जाबाय अरुणोदय आसनिर हिताधिकारी हबले हले दरखास्तकारीर बयस हब लागिब 59 बছर 60 बছर होवार लगे लगे बृद्ध बुली धरि लोৱা হয় বৃদ্ধ পেনশনৰ যোগ্য গতিকে 60 বছৰ হোৱা মহিলাজনীয়ে নাপায় কোনোবা মহিলাজনীৰ বয়স যদি 59 বছৰ হৈছে এই মহিলাজনী পাব কিন্তু 60 হোৱাৰ লগে লগে নাপাব 60 হোৱাজনী এপ্লাই কৰিব নোৱাৰে এতিয়া আকৌ এটা ঘটনা আছে ইয়া যি মহিলাবিলাকে আগত অৰুণোদয় লৈছিলে তেওঁলোকে কিন্তু এপ্লাই কৰিব লাগিব কোনোবাই যদি ভাবিছে মইতো প্ৰথমৰ পৰাই অৰুণোদয় পাই পইচা খাই আছো মইতো অৰুণোদয় হিতাধিকাৰী মোৰ একাউণ্টতো পইচা সোমাই থাকে বুলি কোনোবাই যদি এপ্লাই নকৰাকৈ থাকিব বিচাৰে ইয়াৰ জিন্দগীত নাপাব তাৰ লেফ্ট হৈ যাব গতিকে सोरबाया जुदि मोनखानानै जाखानानै दंबाय थायोबा बेबो अरुणोदय आसनिखौ गोदानै रिभिउ खालामफिननो एप्लाइ खालामनांगौ मानो रिभिउ खालामनो तारमाने अरुणोदय 1 अरुणोदय 2 लाखांनायनि उनाव बे नखरा गोरिबमोन जानो हागौ बे समाव बेहा गारि साखा खब्रै गोनां गैयामोन जानो हागौ नखराव साख्रि गैयामोन जानो हागौ बे बोसोरनै बोसोरथामाव हयथ'बा नखराव साख्रि मोनबायबो जानो हागौ ना सोरबा साख्रि मोनबायबा बिनि नामा अरुणोदय आसनियाव दंबा दानजासिगोन এই 2-3 বছৰত চাকৰিটো পাব পাৰে না দহৰত কোনোবা এজনৰ ট্ৰেক্টৰ বা 4 চকীয়া গাড়ীটো কিনি ল'ব পাৰে না 2-3 বছৰত অৰুণোদয় হিতাধিকাৰী হয় অথচ ইয়াৰ কাৰণে তাৰ নাম সেইদিনাখন খাটা যাব কাৰণ ইয়াত চব ফিল কৰিব লাগিব গতিকে মহিলা মাত্ৰই যে অৰুণোদয় আঁচনি পায় সেই আকাটো আমি মনত ল'ব নেলাগে আমাৰ কি হৈ আছে এতিয়া মহিলা মাত্ৰই অৰুণোদয় বিচাৰি আছে আৰু অৰুণোদয়ৰ আশা লৈ কেতিয়াবা বিজেপিৰ ঘৰত যায় কেতিয়াবা ইউপিপিএলৰ ঘৰত যায় অথচ নিজে ভাবি লোৱাটো উচিত আছিল সেই মহিলাজনীয়ে মইতো দহনী পৰিয়ালৰহে মহিলা হয় মোৰ স্বামীটো চাকৰি কৰে মোৰ ল'ৰাটো চাকৰি কৰে মোৰ ঘৰতো 4 চকীয়া গাড়ী আছে ট্ৰেক্টৰ আছে মই কেনেকৈ অৰুণোদয় আঁচনি পাব পাৰো সেইটোতো ভাবিব লাগিছিল যোৱাৰ আগতে সেইটো না ভাবাকে মকলাকে তাকো লাগে ইয়াকো লাগে এনেকৈ কৈ মহিলা মাত্ৰই যাম খাইতে আমাৰ অৰুণোদয় আঁচনিৰ কাৰণে কিন্তু কোনে পায় কোনে নাপায় সেইটো আপোনালোকে মনত সেইবিলাক নিজে থিৰাং কৰি ল'ব লাগিব জানিব লাগিব তাৰ পিছতহে আগবাঢ়িব লাগিব এতিয়া যি নহওক মই আজিৰ পৰা আপোনালোকক ডাটিকে কৈছো অৰুণোদয় আঁচনি দিয়াৰ মালিক ময়ো হয়
মই দিয়ে মৰুণোদয় আঁচনি মোৰ সমষ্টিত বেলেগে দিব নোৱাৰে ভাই মই আছো মই কেনেকৈ আছো মই 3টা লেভেলত জাগা দখল কৰিছো কত বৰ্ড চেণ্টাৰত মোৰ মেম্বাৰ আছে আৰু মোৰ লগতে মোৰ সমষ্টিত মোৰ নিচিনাকৈ গোটেই সমষ্টিবিলাকক চাবৰ কাৰণে 4টা সমষ্টিত মই 4জন আকৌ সমষ্টি ব্যক্তিক এজন মোৰ আকৌ প্ৰতিনিধি এমএলএ প্ৰতিনিধি হিচাপে বাছনি কৰিছো মোৰ 29 নম্বৰ কোকৰাঝাৰ পশ্চিম সমষ্টি 4টা নতুন এমএলএ সমষ্টিত ভাগ হৈছে 2 নম্বৰ দতমা সমষ্টি 3 নম্বৰ 4 নম্বৰ বাকুংগ্ৰি 4 নম্বৰ বাকুংগ্ৰি সমষ্টি 5 নম্বৰ পৰ্বজৰা সমষ্টি আৰু কিছু অংশ 1 নম্বৰ গোসাইগাঁও এমএলএ সমষ্টি গতিকে 4টা এমএলএ সমষ্টিৰ কাৰণে 4জন মোৰ এমএলএ এজন আকৌ এসিস্টেন্ট মেম্বাৰ হিচাপে ইনটায়াৰ সমষ্টি ভিত্তিক কাম কৰিবৰ কাৰণে মই আকৌ মোৰ প্ৰতিনিধি অলৰেডি এপইন্টমেন্ট দিছো কিন্তু চৰকাৰে অলৰেডি স্বীকৃতি প্ৰদান কৰিছে দতমা সমষ্টিৰ কাৰণে আমাৰ কোকৰাঝাৰ জিলা কমিটিৰ ভাইস প্ৰেসিডেন্ট ধৰণী কান্ত নাৰ্জাৰী তেখেতক দায়িত্ব দিয়া হ'ল তেখেতে দতমা সমষ্টিৰ যিমান এমএলএ সমষ্টিৰ এলেকা আছে সেই এলেকা এমএলএ নিচিনাকৈ অৰুণোদয় আঁচনিৰ ওপৰত ক্ষমতা অৰ্পণ মানে কি কয় ব্যৱহাৰ কৰি কাম কৰিব পাৰিব হি হ'ব হি নহ'ব হি হ'ব হি নহ'ব তেওঁ ক'ব তাৰ পিছত 2 নম্বৰ আমাৰ বাকুংগ্ৰি সমষ্টিৰ কাৰণে আমাৰ গোসাইগাঁৱৰ মানে এমচিএলএ কি কয় ঘুমা সমষ্টিৰ এমচিএলএ তেখেতৰ এছিষ্টেণ্ট ৰবি কুমাৰ গয়াৰী তেখেতক মই অলৰেডি এপইন্টমেন্ট দিছো আকৌ পৰ্বজৰা সমষ্টিত পৰা এলেকাৰ ৰাইজৰ কাৰণে কাম কৰিবলৈ ডক্টৰ ৰেজাউল কৰিম তেখেতক মই এছিষ্টেণ্ট হিচাপে এপইন্টমেন্ট দিছো আৰু গোসাইগাঁও সমষ্টিৰ কাৰণে এজন মানে এপইন্টমেন্ট দিব লাগিব মই তেওঁলোকৰ পৰা নামটো লৈ লওঁ তেওঁলোকে এমএলএৰ সমানে সমানে পাৱাৰ ব্যৱহাৰ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত বুথ লেভেলত আমাৰ মেম্বাৰ আছে এমএলএ মনোনীত আকৌ এজন প্ৰতিনিধি থাকিব সমষ্টিবিলাকত 4জন আৰু মইতো আছোৱেই জিলা পৰ্যায়ত গোটেইবিলাক লিষ্ট মোৰ ওচৰত যাব 4টা এমএলএ সমষ্টিৰ যিমান হিতাধিকাৰীবিলাকৰ লিষ্ট আছে মোৰ ওচৰতহে যাব আৰু আমি এই যে পলিং বুথত থকা মেম্বাৰ প্ৰত্যেকটো পলিং বুথত যে মেম্বাৰ আছে আৰু সমষ্টিৰ যে মেম্বাৰ আছে আমি এই 3 তৰফীয়া মেম্বাৰ সকলে একেলগে বহি গোটেই কাগজটো তন্নকৈ চেক কৰি আমাৰটো আমি আদায় কৰিম গতিকে আমি থাকোঁতে বেলেগৰ ওচৰত কিয় যাব লাগে বিসিডিসি মেম্বাৰ চেয়াৰমেনফोरा जोंनि देरसिना माने जोंनि दुइसिनसोलाय जों जाबाय रायजोफोरखौ सायख'जानाय बिसोरलाय मा हनै माने दानि गोसो जाबा थिसनजायो दानि गोसो जाबा दामजानाय मानसिसोलाय जोंलाय 5 बोसोरनि थाखाय लाइसेन्स मोनखानाय ना बे नङै माने सोरबा लिडारफोराव टेम्पो लालाबायनानै थांनानै मा जागोन बाला जोंसो दा मालिकआ जों सरकाराव गैया मालाय मा जानो मालिकआ नोंसो ओंखायनो जेरावबो थांनांगौ गैया दलद था जे होनांगौ जे मोननांगौ आंनिफ्राय मोनदो आंनो होगोन आंनि मेम्बार दं दा गामि बे मेम्बारफोरजों लोगो लादो এই মেম্বাৰবিলাকৰ লগত আপোনালোকে যোগাযোগ কৰিব প্ৰত্যেক বৰ্ড চেণ্টাৰৰ মেম্বাৰবিলাকক আমাৰ প্ৰাইমাৰী কমিটিবিলাকে তেওঁলোকে সিলেক্ট কৰি মোলৈ পঠিয়াই দিছে আৰু মই এই হিচাপে গভৰ্ণমেণ্টক জমা দিছো আমাৰ দ্বাৰা দি মনোনীত প্ৰাৰ্থী বৰ্ড কেন্দ্ৰত যিবিলাকক দিয়া হৈছে এওঁলোকৰ লগত আপোনালোকে যোগাযোগ কৰক অতি সোনকালে 2 দিনৰ ভিতৰতে আপোনালোকে ইনকাম সাৰ্টিফিকেট উলিয়াই লওক চাৰ্কেল অফিচৰ পৰা বেলেগ আৰু কৰিব নালাগে মই আছো মই তাকালৈকে চিন্তা কৰিব নালাগে মই লৈ ল'ম বেছিকৈ কোনেও হিলাব নোৱাৰে যোৱাবাৰো মই বেছিকৈ লৈছিলোঁ এইবাৰো মই বেছিকৈ লৈ যাম কোনেও ৰক্ষা কৰিব নোৱাৰে মই আছো গতিকে সেইটো মনত ৰাখক মই আৰু বেছি দীঘলীয়া কৰিব খোজা নাই ইয়াত আমাৰ আহমেদপুৰ গৰম বাজাৰৰ পৰা মানুহ আহিছিল নাই আছেনে নাই ইয়াত
গৰম বাজাৰ আহমেদপুৰৰ মানুহ আছে নাই নাই নেকি এজনো নাই নেকি আছে আপোনালোকৰ জ্ঞাতাৰ্থে মই এটা আপোনালোকৰ ভাল খবৰ মই শুনাই দিব বিচাৰিছো আপোনালোকে গাঁৱত গৈ পেলাই ৰাইজক জনাওক আপোনালোকৰ আহমেদপুৰ গৰম বাজাৰৰ পৰা সিধাকে গ'লে আপোনালোকে গৰুফেলা নদী পাৰ হোৱাৰ পিছত আপোনালোকে হংসবিল পায় হংসবিল পাৰ হোৱাৰ লগে লগে আপোনালোকে সিধাকে পাকা ৰাস্তাত উঠি গোসাইগাঁওলৈকে আৰামছে যাব পাৰে আপোনালোকে ঘূৰি ঘূৰি গৈ আমাৰ দুমকা হৈ যাব লগা নহয় সেইফালে ঘূৰি আহি বাউৰাগুৰি হৈ আকৌ যাব লগা নহয় এতিয়ালৈকে যাব লগা হৈ আছে এতিয়া মই কি কৰিছো 4 দিন আগত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে দেৱক লগ ধৰিছো তেখেতক মই টোটেল 38টা মোৰ সমষ্টিত দলং লাগে বুলি মই লিখি দিলো 38টাৰ ভিতৰত তেখেতে ইতিমধ্যে টোটেল 20টা 38টাৰ ভিতৰত তেখেতে ইতিমধ্যে 20টা চেংচন হোৱা বুলি এপ্ৰুভাল দি পঠিয়াইছে বাকি আৰু 18টা এতিয়াও চেংচনৰ প্ৰচেছত পাইলট কৰি আছে টোটেল 38টা ইয়াৰে ভিতৰত আহমেদপুৰ গৰম বাজাৰৰ পৰা গৰুফেলা নদী পাৰ হৈ হংসবিলৰ লগত সংযোগ কৰি পেলাই এটা দলং এইটোও আছে এই অলৰেডি 20টা চেংচন হোৱাৰ ভিতৰত এইটো আহি গৈছে আমাৰ এই যে কফৰাগাঁৱৰ পৰা সেইফালে খুচা কাটি আকৌ বিনাখাতালৈকে ওলাই যোৱা যিটো ৰাস্তা এই নদীৰ ওপৰতো কাঠৰ দলং আছিল আগত দলংটো বিৰাট দীঘল হয় ইয়াৰো চেংচন অলৰেডি ইয়াৰ ভিতৰত আহি গৈছে পাতাকাটা চিলচিলিবাৰী এই গাঁৱৰ মাজত চিলচিলিবাৰী গাঁৱৰ এটা কাঠৰ দলং আছে সেইটো RCC দলং হৈ গ'ল চেংচন গামবাৰী বিলৰ পৰা এই খেতি পথাৰৰ মাজেদি ওলাই যোৱা যিটো ৰাস্তা আছে নাৰীগুৰিলৈকে যোৱা তাতে এটা থৰিয়া নদী আছে নদীৰ পৰা অহা এটা ব্ৰাঞ্চ সেই নদীৰ ওপৰতো এটা আকৌ RCC দলং চেংচন হৈ গ'ল ঠিক তেনেদৰে আমাৰ সেইফালে দতমা সমষ্টিত গংগাৰ দফলং সাৰাগুৰি এইটো হৈ গ'ল বৰাগাৰী গাঁৱৰ পৰা লঙা নদীৰ ওপৰত আকৌ মাউৰীয়া গাঁৱৰ লগত সংযোগী সেইটো মই আনিছো এইবাৰ এই 20টাৰ ভিতৰতে আছে সেইবিলাক তেনেকুৱা বহুত দীঘল আছে আৰু মই মোৰ গাঁৱতো এটা লৈছো বানুগাঁৱৰ পৰা ডাইৰেক্ট আমাৰ গাঁৱগুৰি পাতিগুৰিৰ লগত সংযোগ কৰি চিম্বৰ গাঁৱলৈকে ওলাই যোৱা 200 মিটাৰৰ বেছি দীঘল দলং সৰলডাঙা নদীৰ ওপৰত সেইটো সেই 20টাৰ ওপৰতে 20টাৰ ভিতৰতে চেংচন হৈ আহে এতিয়া এই আমাৰ আহমেদপুৰ গৰম বাজাৰ এই অঞ্চলৰ ৰাইজক মই আহ্বান কৰিছো আপোনাসকলৰ এই অঞ্চলৰ মানুহবিলাকে ইফাল সিফাল হ'ব নালাগে জনাই দিয়ক আকৌ সেইফালে আমাৰ দুমা সমষ্টিত আছে গুৱাবাৰী গাঁৱৰ যিটো লগত থকা ঘাটৰ দলং আছে গোসাইগাঁওলৈকে যোৱা এই গুৱাবাৰী গাঁৱত সেইখন দলঙত ইতিমধ্যে চেংচন হৈ আহিল তাৰ পিছত বাবুবিলৰ পৰা নালুবস্তি বাবুবিল ইয়াৰ ওপৰতো হৈ গ'ল ধুমকা বজাৰৰ পৰা ধুমকা ৰাভা বস্তিলৈকে যোৱা এইটো হৈ গ'ল খাংক্ৰাইবাৰী ঠিকাইটো টেণ্ডাৰে হৈ গ'ল সৌদিনাখন টেণ্ডাৰ হৈ আছে 20 তাৰিখে লাষ্ট ড্ৰপিঙত এইবিলাক টোটেল 38টাৰ ভিতৰত 20টা আমাৰ মুখ্যমন্ত্ৰীয়ে তেখেতে ডাইৰেক্ট চেংচন এপ্ৰুভাল দি দিছে আকৌ 18টাটো মানে এই অঞ্চলতো আছে পিছত হৈ আহিলে মই আকৌ গাই দিম এইটো চেংচনৰ প্ৰক্ৰিয়াত আছে গতিকে আজি বিৰোধী দলৰ মানুহবিলাকে আমি বিৰোধী দলৰ মানুহ আপোনালোকে ভাবিব নালাগে যে অকল প্ৰমোদ বড়োৱে কাম কৰিব পাৰে অকল বিজেপি হলে কাম কৰিব পাৰে নেভা তেওঁলোকৰ তুলনাত মই বেছিকে কাম কৰি আছো আজি মোৰ হিম্মত আছে
মোৰ হিম্মত আছে তেওঁলোকে চৰকাৰৰ তাগি যিটো কাম কৰিব পৰা নাই মই কৰি আছো লজ্জাজনকভাৱে ইহঁতে মই আনা কামবিলাকৰ গৃহ নিৰ্মাণ যিটো কৰি শেষ উলিওৱা সেইবিলাক আজি মানে মুকলি কৰি আছে নিৰ্লজভাৱে পকেৰে গ্ৰামৰ মডেল হস্পিটাল তেওঁলোকে মুকলি কৰিলে সেইদিনাখন আৰে ভাই কৰক আমাৰ ক'ব লগা নাই ডক্টৰ আলোচনা হওক গৃহ নিৰ্মাণ কৰা সম্পূৰ্ণ হৈ গ'ল হস্পিটাল বিল্ডিং কমপ্লিট বনালে মানিল সেইটো ময়ে আনা মডেল হস্পিটাল 30 বেডেড মডেল হস্পিটাল তাৰ নামত হস্পিটালখন মুকলি কৰাৰ আগতে প্ৰথম কি কৰিব লাগিছিল তেওঁলোকে ডক্টৰ নাৰ্ছ কম্পাউণ্ডাৰ্ছ যিমান টেকনিকেল ষ্টাফ নন টেকনিকেল ষ্টাফ এইবিলাক অসম চৰকাৰৰ পৰা পোষ্টটো চেংচন কৰি আনিবৰ কাৰণেহে কাম কৰিব লাগিছিল মই সেইটো প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ এতিয়া মই বন্ধ কৰিছোঁ মই খালি বন্ধ কৰি মই খালি কাম কৰি এতিয়া হয় মই ঘৰ বনাই আছোঁ আপোনালোকে গৈ পেলাই আকৌ ঠিকা কাটিব বাবা ল'ব আকৌ মই ডক্টৰ আনি লাগি মেলি টোটেল 9জনৰ বেছি ডক্টৰ থাকে মডেল হস্পিটালত চাইল্ড স্পেচিয়েলিষ্ট গাইনকলজি মানে সাৰ্জন মেডিকেল স্পেচিয়েলিষ্ট এইবিলাক থাকে বহুত ভাল ভাল ডক্টৰ থাকে এইবিলাক ডক্টৰৰ পোষ্ট চেংচন নকৰাকৈ কেৱল মাত্ৰ গহৰটো বনোৱা শেষ হৈছে বুলি ঠিকা কাটিলে কেনেকৈ হ'ব ভাই গহৰে কেনেকৈ ট্ৰিটমেণ্ট কৰিব এতিয়া আজি খুলিলে খোলাৰ পিছতে থালা বন্ধ কৰি ঘূৰিব তেওঁলোকে এতিয়া আমাৰ মানুহবিলাকে ধৰিছে আৰে হস্পিটাল কিয় থালা বন্ধ তেওঁলোকে ঘোষণা কৰিছিলে OPD আৰম্ভ কৰিব এতিয়া উপায় নাপায় কি কৰি আছে তেওঁলোকে এটা অৰ্ডাৰ ইছ্যু কৰিলে যে এই যে গোসাই নিচিনা স্টেট ডিসপেন্সারি ডাক্তরে বলে সপ্তাহত 2 দিন তাক গৈ পেলাই ডক্টৰ ৰোগী চাব লাগে ঠিক তেনেকৈ স্কিলা হস্পিটালত এজন ডক্টৰে বলে সপ্তাহত 2 দিন তাক গৈ পেলাই ট্ৰিটমেন্ট দিব লাগে শক্তি আশ্ৰম সাবসিডিয়ারি হেলথ সেন্টাৰৰ ডক্টৰ এজনে বলে তাক গৈ পেলাই সপ্তাহত 2 দিন বলে ৰোগী চাব লাগে আৰে আমাৰ সাবসিডিয়ারি হেলথ সেন্টাৰ বিলাকৰ ডক্টৰ এজনে আছে ভাই আমার গোসাই নিচিনা হস্পিটালত এজনে ডক্টর আছে ভাই আপনার কারণে মডেল হস্পিটালত বেলেগ এই পোস্ট সেংশন করে ডক্টর সেংশন করে আনিব লাগে হে আপনি তার ডক্টর নহোৱাকৈ হস্পিটাল খুলে আমার ডক্টর কোনো তাতে যদি 2 দিন লৈ যায় গোসাই নিচিনা মানুহবিলাকে 2 দিন মৰি থাকিব লাগিব নেকি এইটো হ'বলৈ নিদিম আমি যাবলৈ নিদিম এই 2-3 দিনৰ ভিতৰতে ডক্টর আটকাআটকিৰ আৰম্ভ আমি কৰিম আমি যাব নিদিম নহয় পকেৰে গ্ৰামৰ কিয় যাব দিম ভাই পকেৰে গ্ৰামৰ মডেল হস্পিটালত মই কিয় যাব দিম গোসাই নিচিনা ডক্টৰক মই যাব নিদিম কোনো প্ৰকাৰে যাব নিদিম মই হিম্মত যদি আছে এই চৰকাৰখনৰ যদি কাম কৰাৰ হিম্মত আছে তাতে মডেল হস্পিটালৰ নমছ মতে যিমান ডক্টৰৰ প্ৰয়োজন আছে নাৰ্ছৰ প্ৰয়োজন আছে কম্পাউণ্ডাৰৰ প্ৰয়োজন আছে সিমানখিনি আপোনালোকে চেংচন কৰি আনক মডেল হস্পিটালখন চলাওক নহ'লে আপোনালোকে এইবিলাক মানে ফাগলামিটো নকৰিব বেলেগৰ ডক্টৰ ক'ত লৈ যাব বনৰগাঁৱত ডাক্তৰ কৰবা মানে পকেৰে গ্ৰামৰ লৈ ট্ৰিটমেণ্ট দিব 2 দিন সপ্তাহত এইটো নচলিব আমি হ'বলৈ নিদিম এইবিলাক তেওঁলোকে কৰি আছে এতিয়া গতিকে এই ধৰণৰ চৰকাৰ আমাক নেলাগে আমাক পূৰ্ণ শক্তিৰে ৰাইজৰ স্বাৰ্থত কাম কৰিব জানা লিডাৰ আৰু দল হে আমাক লাগে আৰু সেইটো বিপিএফৰ বাহিৰে বেলেগ আৰু দল নাই হাগ্ৰামা মহিলাৰ ডাঙৰীয়া দেৱৰ বাহিৰে বেলেগ আৰু লিডাৰ নাই গতিকে সাজু হওক যুদ্ধ আৰম্ভ হ'ল বুলি ধৰি লওক যুদ্ধৰ ৰণতংকা আমি আজি বজালো এইবাৰ খচগাঁও সমষ্টিখন আমি যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিম যিকোনো শক্তিৰ লগত যুঁজ দি সেই শক্তিক পৰাভূত কৰিব পৰা শক্তি আমাৰ ৰাইজৰ লগত আছে সেই শক্তি প্ৰয়োগ কৰি এইবাৰৰ বিটিচি ইলেকশ্যনত খচগাঁৱৰ পৰা জিকি গৈ আমাৰ বিজয় জান্দা গাড়ী হাগ্ৰামাৰ নেতৃত্বত চৰকাৰ বিটিচিত আনিবৰ কাৰণে আমি এতিয়াৰ পৰাই লাগি যাব লাগিব ইয়াৰ কাৰণে মই আহ্বান কৰিছোঁ আৰু মই এইখিনি কৈ সকলোলৈ ধন্যবাদ শ্ৰদ্ধা আৰু মৰম যাচি মোৰ বক্তব্য মই ইয়াতে শেষ কৰিছোঁ ধন্যবাদ নমস্কাৰ